বহুত দৰিদ্ৰ লোকক সহায় ইউটিউবাৰ মিণ্টু বড়োৰ। যোৱা 2 তাৰিখে গুৱাহাটী প্লেটফৰ্মৰ ফুটপাথত বাস কৰা বহুত দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে MS ব্লগ 22 নামৰ ইউটিউব চেনেলৰ স্বত্বাধিকাৰী তথা কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ উদীয়মান যুৱক মিণ্টু বড়োৱে। ইতিমধ্যে উক্ত ভিডিঅ'টো মিণ্টু বড়োৱে নিজৰ MS ব্লগ 22 নামৰ ইউটিউব চেনেলত প্ৰকাশ কৰিছে। যুৱকজনে জানিবলৈ দিয়া মতে অনাগত দিনত উক্ত ইউটিউব চেনেলৰ যোগেদি যিমানখিনি উপাৰ্জন কৰিব পাৰি তাৰে আধা অংশ দুখীয়া ৰাইজৰ বাবে আগবঢ়াব, যাৰ বাবে ৰাইজক উক্ত ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে যুৱকজনে। এয়া দালি, ইয়াত চিকেন 3 পিচ আছে আৰু আলু 3 পিচ আছে আৰু তো ইয়াত ডিছ লৈ লৈছোঁ আৰু ইয়াত ভাত তেনেকুৱাকৈ টোপোলা বান্ধি লৈ লৈছোঁ ধুনীয়াকৈ। ইয়াত আধা কেজি মানকৈ ভৰাইছোঁ। তাৰপিছত এতিয়া আমি এই ভাতখিনি লৈ ৰেলৱে ষ্টেচনত যাম, পল্টন বজাৰৰ ৰেলৱে ষ্টেচনত যাম। তো মানে ৰেলৱে ষ্টেচনত যোৱাৰ উদ্দেশ্য মানে তাত বহুতো অঘৰী মানুহ দেখা পোৱা যায়, কিন্তু এসাঁজ খাবলৈ অসুবিধা সিহঁতৰ হয়। তো গতিকে ভাবিলোঁ আমাৰ গ্ৰীণ মাইণ্ড মেনেজমেণ্ট ইনষ্টিটিউট তৰফৰ পৰা আমি এসাঁজ ভালকৈ সিহঁতক আমাৰ তৰফৰ পৰা এসাঁজ পেট ভৰোৱাকৈ খাবলৈ দিব পাৰিম। তো গতিকে ভাবিলোঁ সেই পদক্ষেপটো আমি লৈ লৈছোঁ। তো গতিকে আমি এতিয়া ৰেলৱে ষ্টেচন ওলাই যাম আৰু চাম কেইজনক লগ পোৱা হয় পল্টন বজাৰ ৰেলৱে ষ্টেচনত। তাৰপিছত আমি ৰাস্তা পিনে যাম, কেইজনক দিব পাৰোঁ আজি লগ কৰিম আৰু আপোনালোকক ডাইৰেক্টলি পল্টন বজাৰ লগ কৰিম।